হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু মানে আজি ভিডিঅ'টোত আমি দেখুৱাম আমাৰ মানে ঘৰত কি কি বস্তু পাই নিকিনা কৰি। আৰু আমি এতিয়া মানে মুনলী আৰু মই মুনলী ছাগলকেইটা খেদি আছে। মুনলী আৰু মই মানে আমাৰ মুৰ্গী ডিমাপ আছে, কণী দিছে, আনবা যাম। মুনলী মানে এইখিনি টাইমত কণী খাব মন গৈছে, কণী খাম কৰি আছে। আৰু কণী খাব বোলে, আমি কণী আনবা যাই আছোঁ। আৰু ক'ত কণী পাই আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু আমাৰ বাৰীত শাক পাচলি আছে, কি কি শাক পাচলি আছেনো দেখুৱাম আপোনালোকক, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ। আৰু এইটো হৈছে আমাৰ গলিঘৰ, ইয়াতে এনেকৈ কাঠ চাট থৈ দিছে। আৰু এতিয়া আমি ডিমা আনবা যাম। আৰু ইয়াতে আমাৰ ছাগল থাকে, এই ডিংকে উঠি যায়। আৰু এইটো টুকুৰি আছে, তাতে আমাৰ মুৰ্গীয়ে মানে কণী দিছে। আৰু তাতে আমি কণী আনবা যাম। এনেকৈ ইয়াতে উঠবা লাগে, এনেকৈ উঠলোঁ। এইটো টুকুৰি আৰু কেইটাবা কণী আছে ইয়াতে, দুটা কণীৰ এটা লৈ ইথান শ্ৰীয়াচক দিম। এটা লৈছোঁ কণী, এটা আছে। এতিয়া আমি শ্ৰীয়াচক কণীটো উঠাই দিম। আৰু কণীটো ল'লোঁ এতিয়া। আৰু এদিনকে আমি নুমি যাম, এনেকৈ নুমবা লাগব। আৰু এতিয়া আমি শাক তুলিম আমাৰ বাৰীত, ঘৰৰ পিছফালৰ পৰা। আপোনালোকক দেখুৱাম কি কি শাক আছে, বলক ভিডিঅ'টো চাই থাকিব আপোনালোকে। এইটো এইটো সাজ লৈছোঁ, আমি শাক তুলিব যাম এইবাৰ। আৰু আমাৰ বাৰীত কি কি শাক আছে আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এই যে এইটো বেৰা, আমাৰ এই দিনকে যাম আমি বেৰা পাৰ হৈ এনেকৈ। মুনলী আহ, চেয়াৰটো লৈ আহিব নালাগে, আমি এতিয়া শাক তুলিম। এই যে আমি শাক তুলবা আহিছোঁ, ইয়াতে হ'ল লাফা শাক, এইবিলাক লাফা। আৰু আমাৰ মুনলী এইটো শাক তুলবহি আহি আছে, কি ধুনীয়া কৰি। আৰু এইটো আমি সাজ লৈ আহিছোঁ, ইয়াতে হৈছে লাফা শাক। আমি লাফা শাক তুলিম, কি ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে, দেখছা লাফা শাক। সাজটো লৈ আহ, আমি মানে এই লাফা শাক তুলিম। আৰু আমাৰ বাৰীত কি কি শাক আছে আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু এইটো হৈছে ভৌঠা শাক হয়, এইটো লাফা চিঙালোঁ আৰু এই সাজটোত থৈ দিম এনেকৈ না। এই যে আমাৰ মুনলীয়ে শাকৰ মাজতে থিয়া হৈ আছে, শাক মানে চিঙাই থৈ দিছে। চিঙাইছা। আৰু এইটোত শাক তোলা হ'ল না আমাৰ। আৰু আমি কিবা বেলেগ তুলিম। ইয়াতে বেহৰ আছিল, বেহৰগিলা মুৰ্গীয়ে খাই থৈ দিছে। আৰু এইগিলা হ'ল আলু, আৰু এইটো বিন ৰুইছে ইয়াতে এনেকৈ। তাকে লাগি লাইন আছে বিনৰ, আলু তাকে লাগি আছে। আৰু এইটো হ'ল পানী যায় নালা। আৰু এইটো হ'ল বিলাহী গাছ, বিলাহীৰ গাছ এইটো। আৰু এইটো হ'ল পালেং শাক, আমি পালেং শাক ছিঙাম হা। আমি এতিয়া পালেং শাক ছিঙাই আছোঁ। আৰু এইটো ভৌঠা গাছ হয় না, ইমান ডাঙৰ হৈছে না। পাতগিলা ছিঙাই দি, খাব লাগিব আমি। আমাৰ মুনলীও মাজে মাজে ছিঙাই, আৰু মাজে মাজে কিবা কিবি সুধি থাকে মানে। আৰু এইটো হৈছে মূলাৰ পাতগিলা মুৰ্গীয়ে খাই দিছে। আৰু ইয়াতে আছে লাই শাক, এই যে এইগিলা লাই শাক পাত ছিঙাং 2 পাতমান, চব মানে মিক্স হ'ব আজি আঞ্জাটো। পালেং ছিঙাইছোঁ। আৰু আমি কি দেখাম, আমাৰ পিঁয়াজৰ গাছ আছে না। আৰু আমাৰ বাৰীত মানে পিঁয়াজো ৰুইছে, এই যে পিঁয়াজ,
2 লাইনে ৰুইছে পিঁয়াজ ধুনীয়া হৈছে আৰু আমাৰ এক মাহা মুৰ্গী আছে না মুৰ্গীগিলাই খাই দেই পাতগিলা এইটো অমিতাৰ গাছ হয় আৰু ইয়াতে উৰহি আছে খিজুৰৰ গছ পাৰবা নৰি মানে বিলেতেদি পাৰবা লাগে হাতেদি ছিঙাব নৰে আৰু এই জোপা লাও গছ মুৰ্গীয়ে খাইছে ইমান তুললি সাপ বা ইমান হলে দেখোন না আৰু ইয়াতে আছে ৰহুন বেছি কৰি ৰুইছে অলপমান এই তাৰে পৰাই একে লাগি নহৰু আমি মানে ৰহুন বুলি কওঁ আৰু ইয়াতে ধুনীয়া পেলাইছে নতুনকৈ পেলাইছে অলপ গাজিছে মানে এইগিলা সৰু সৰু হৈ আছে ইয়াতে ডাঙৰ ডাঙৰ গিলা চেচল মুৰ্গী খাই চেচ কৰে এই যে ধুনীয়া হয় ধুনীয়া গিলা এই একজোপাতে শেষ হৈছে মানে খাতে আৰু এটা বস্তু আছে এইটো গছত কলডিল আছে আৰু আমি এতিয়া কলডিলটো পাৰিম আৰু আপোনালোকে চাই থাকিব কলডিলটো ভাজিম আমি শাক আঞ্জা বনাম আজি আৰু কলডিল ভাজিম সেয়ে হ'ব আমাৰ দুপৰীয়াৰ খানা আৰু আমাৰ বাৰীত কি আছিল মানে আপোনালোকক দেখুৱালোঁ আমাৰ মনুলিৰ মোৰ শাক চব্জি তোলা হৈ গ'ল না পাপা আৰু আমাৰ বাৰীতনো কি আছিল আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আমাৰ শ্ৰীয়াছৰ পাপা এইবাৰ এই চহৰী লৈ যাই আছে চহৰী আৰু হাতত মোবাইলটো থ কলডিলটো পাৰব কলডিল পাৰি আছে পাপাই ভালকে পাৰ এই যে একবাৰতে পাৰি দিছে বল আছে দে আৰু আমি কলডিলটো এতিয়া লৈ যাম আমাৰ চব শাক তোলা হ'ল চব্জি নহয় মানে শাক তোলা হ'ল আৰু আমাৰ বাৰীত কি আছিল আপোনালোকক দেখুৱালোঁ এতিয়া আমি ভাত বনাম আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে চিঙা মানে মুৰ্গীয়ে খাইছে এনেহেনে খাব লাগিব ধুলি চব ভাল হৈ যাব ইমান তুলছে আমাৰ শ্ৰী আছে শাক সব মিক্স আছে এই যে পালেং এই যে ভৌঠা এই যে লাফা আৰু লাই কট লাই এইটো লাই এনেহেন কৰি দাঙি লৈ যাই আছে ইমান বডি আছে তাত দেখছা কণী আৰু দদ খাই না শাক খাই ইমান বডি হৈ গৈছে দেখছা